আজি ইউপিপিএলত যোগদান হোৱাৰ উদ্দেশ্য আমাৰ এইখিনিয়ে আমি যি বিপিএফ দলৰ লগত 2003 চনৰ পৰাই জড়িত আছিলোঁ। জড়িত থকা অৱস্থাত আমি চালোঁ ইমান দিনলৈকে ভালে আছিলোঁ, ভালে কাৰ্যকলাপ যিখিনি আছিল, কাম কাজ যিখিনি হ'ব লাগে সেইখিনিতো নহয়ে, যেনেকৈ হওক জড়িবতি আমি আছিলোঁ। কিন্তু এতিয়া দেখা গ'ল সেই আমাৰ যি বিপিএফ দলত যে আমি আছিলোঁ, সেই বিপিএফ দলৰ কাৰ্যকলাপ নিয়ম নীতি গোটেইখিনি বেলেগ ধৰণৰ। কাৰণ ইয়াত পৰিয়াল কেন্দ্ৰীয় ৰাজনীতি। তাৰপিছত মই এজন ডিষ্ট্ৰিক্টৰ জেনেৰেল ছেক্ৰেটাৰী হওঁ বিপিএফৰ, আৰু মই 2003 চন থাকি বিপ্লৱৰ লগতে আছোঁ। যদি ডিষ্ট্ৰিক্টৰ কিবা ৰিপৰ্ট জেনেৰেল ছেক্ৰেটাৰী এটাই ডিষ্ট্ৰিক্ট চেণ্ট্ৰেলৰ মিটিঙত ৰিপৰ্ট প্ৰেছ কৰিব লাগে, সেই ৰিপৰ্ট যদি সিহঁতৰ মনোবতটো ইহঁতৰ মন কৰা যদি নহয়, তেনেহ'লে বহুত ধৰণৰ অসুবিধা হয়। আৰু আপোনালোকেও জানে পৰ্বতজোৰাত ইয়াৰ আগত 2005 নে 6 এনেকুৱা 2.5 বছৰ বা 2 বছৰ আগতে চেণ্ট্ৰেল ৰিপৰ্ট এটা দিওঁতে সিহঁতে মোৰ হাজবেণ্ডক মাৰপিট কৰিলে। তাৰ পিছৰ পৰা তথাপিও আমি এইখিনি লৈ হাগ্ৰামা ছাৰৰ ওচৰত গৈছিলোঁ, আমাক তাতো চাপিবলৈ দিয়া নাই, অপমান কৰিছিল। তেতিয়াৰ পৰা মই বহি আছিলোঁ, নহয় বহিও নহয়, দল কৰি আছিলোঁ, কিন্তু সহেন বৰ্মনৰ নেতৃত্বত আমি দল কৰিছিলোঁ। এতিয়া জানিবলৈ পালোঁ আমাৰ সহেন ছাৰে নেকি নিজে নিজে আকৌ নিৰ্দলীয় অৱস্থাত থকা অৱস্থাতো নিজে নিজে আকৌ তাত আত্মসমৰ্পণ কৰিলে, কিন্তু আমি নাজানো, আমাক জনোৱাও নাই। গতিকে এতিয়া যদি আমি দলে বলে গৈ তাত হাগ্ৰামা ছাৰৰ ওচৰত আমাক লৈ যায় যদি চিলিণ্ডাৰ হয়, তথাপিও এটা কথা আছিল। কিন্তু আমিতো তেনেকুৱা বলিৰ পতা নহওঁ, আমাৰ ব্যক্তিগত স্বাধীনতা আছে, আমাৰ ৰাজনীতি কৰাৰ অধিকাৰ আছে। BTC গঠনৰ পৰাই আমি একেলগে আছিলোঁ। গতিকে এতিয়া সিহঁতৰ কাৰ্যকলাপৰ ওপৰত এনেকৈ অতিষ্ঠ লাগিছে। তাৰপিছত আমি ডিষ্ট্ৰিক্ট বডি আলোচনা কৰিলোঁ, আমাৰ CWCৰ মেম্বাৰ যিমান আছিল, আমাৰ ডিষ্ট্ৰিক্ট কমিটি যিমান আছিল, প্ৰাইমাৰী যিমান আছিল, আলোচনা কৰি আজি আমি এই UPPL দলত আমি সিহঁতৰ কাৰ্যকলাপৰ লগত আলোচনা কৰিলোঁ। হয়তো প্ৰেচিডেণ্টৰ লগতো আলোচনা হ'ল, সিহঁতৰ নীতি নিয়ম যিখিনি আমাক জনাইছে, আমাক ভাল লাগিছে, সেইকাৰণে আমি আজি दिनैहाय जोङो इउपिपिएलआव जइन जानायनि थांखिया बेनो जे जोङो जोंनि जे पर्बतजराया ओरैबायदि गोलैसोनानै दङ। जों आगोलाव बिपिएफआव थानानैब्लाबो जोंनि पर्बतजराया जौखाङाखै। जों पर्बतजरानि थाखाय जोङो बिपिएफआव हाबनाया 15 बोसोरनि बाराबो होनबाबो खम जानाय नङा। मानो होनोब्ला जों पर्बतजराखौ उन्नयन उन्नति लुबैबाय, बे उन्नतिया दासिमबो जों नुवा। आरो बुंनो थाङोब्ला दिनै शिब सारखौ जों मोजां मोनो, दासिमबो मोजां मोनो, खिन्थु नैबे भटनि बेलायाव टिकेटखौ जे गावनि मुनमुन बायदौनो हरनायनि थाखाय जोङो बेखौ मोजां मोनाखै। बिनि थाखायनो जोङो बिपिएफ दोलोनिफ्राय इउपिपिएलआव 200नि बारा हाबफैनाय जाबाय। आंनि बुंनांगौआ बेनोसै। दिनैसिम 15 बोसोर BTC सरकारा जे सरकार सालायनायाव मा मा मोनखो? BTC सरकाराथ' जेबो होआखै बुंनो हायो जोङो। पर्बतजरानि खेथ्रआव नायोबा गावसोरथ' पेपारै कलमै MGN रेगानि गासिबो खामानियाथ' गावसोरसो माने खाथाजों खलबजों गासिबो नंगौ, खिन्थु खामानियाव गैयैखौ जों नुनो मोन्दों आरोखि पर्बतजरानि रायजो राजाया। बिनिखायनो जोङो पर्बतजराखौ उन्नति लुबैबाय, सोलायनाय लुबैबाय। जेरै सोलायनो लुबैनायजों लोगोसे जोङो दौलै नोगोरै जोङो गासिबो बिपिएफनि माखासे एक्स मेम्बारफोर, एक्स सेक्रेटारि प्रेसिडेन्ट गासैबो गिदिरनिफ्राय उन्दैसिम पर्टफलिय' मोननायफ्रा दिनै इउपिपिएलआव हाबफैनाय जाबाय। मुनमुनखौथ' जोङो मोजां मोनाखै बुंनो हाया। मुनमुना हिन्जाव माहारिनि सासे आइजो, बे फैदों बियो बिपिएफनि जेनेबा टिकेट मोननानै दे एबार गेलेगोन 2020 सनाव। बे गेलेनायाव जोङो मोजां मोनाखै। मानो होनोबा बियो गुबुन जायगायाव हाबा जाहैनाय। बियो जोंखौ पर्बतजरानि सासे हिन्जाव होननानै, बिमा होननानै जोंखौ नायनाय नङा, जोंखौ नासयनायावसो जों बेखौ नुनाय मोनदों। मानो होनोब्ला बियो गावथ' निर्दलैसो गेलेदोंमोन, खिन्थु निर्दलै गेलेनायाव जाय मानसिया बिपिएफनि टिकेट मोनदोंमोन, बिनि माखासे TLCC चेयारमेन आरो गावनो प्रेसिडेन्ट, दा पर्बतजरायाव बियो उन्नति लाबोनांगौमोन, उन्नति लाबोनायखौ जों नुवाखै। बिनि थाखायनो मुनमुनखौ जोङो আমি ইয়াতে যোগদান হলো পর্বতজোড়া এরিয়া। আমি মোটামুটি প্রায় 250 মান মানুষ। আমি সেন্ট্রাল মেম্বার, আমার ডিস্ট্রিক্ট মেম্বার বা সেন্ট্রালের CWC মেম্বার,
ডিষ্ট্ৰিক্টৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী জইণ্ট ছেক্ৰেটাৰী আৰু আমাৰ ওমেন উইংছৰ আমাৰ গোটেই যিটো ডিষ্ট্ৰিক্ট কমিটি আছিল সেই গোটেইখিনি আমি আজি জইন কৰিছোঁ প্ৰায় 250 মানুহ হ'ব